একেবাৰে ইউটিউব চেনেল এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে ধন্যবাদ মোৰ 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰাৰ বাবে য'ত আপোনালোকৰ যথেষ্টখিনি আছে। বৰ্তমান মই আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি ষ্টেডিয়ামত আৰু এইখন ষ্টেডিয়ামত আমি খেলি গৈছিলোঁ আৰু ইয়াত আছিলোঁ মই 4 বছৰ 2010 পৰা 2014 চনলৈ আৰু এটা বিশেষ কামত আজি ইউনিভাৰ্চিটিলৈ আহিছোঁ। চ' খুব ভাল লাগিছে আৰু আগৰ দিনবোৰ মনত পৰিছে। চ' আৰু ইয়াৰ ব্লগটোৰ জৰিয়তে আপোনালোকক মই ইউনিভাৰ্চিটিৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম এণ্ড সকলোকে মাঘ বিহুৰ আগলৈকে শুভেচ্ছা থাকিলে। চ' কিপ ৱাচিং। Faces passing by too fast to recognize. Caught inside my mind, don't pop me loose this time. In between the space paths made of time and place, silence gets so loud to strangers in the crowd. Walls are tumbling down, should stay but wanna run, stumbling in. By the way, behind the camera আছিল মোৰ ভাইটি ৰাজা। হেল্ল' ইউ আহিছে গুৱাহাটী ইউনিভাৰ্চিটিলৈ আৰু এখন ধুনীয়া খেল উপভোগ কৰি আছোঁ বৰ্তমান। ইয়াৰে লোকেল ল'ৰাই খেলি আছে। সুন্দৰ খেল হৈছে। সুন্দৰ কেনেকুৱা লাগিছে চাই? বঢ়িয়া। খেল চাগে শেষেই হ'ল আৰু আপোনালোকক দেখুৱাই যাম আগলৈ। এয়া আছিলে স্পৰ্টছ কমপ্লেক্সৰ ভিতৰৰ পৰা দৃশ্য। এতিয়া আপোনালোকক মই দেখাবলৈ গৈ আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি জিমনেছিয়াম হল, য'ত আমি একচুৱেলি মই জিম কৰিছিলোঁ 3 বছৰ। মিছা কথা কোৱা নাই। আৰু ভাস্কৰ দা সেই সময়ত আমাৰ ইনষ্ট্ৰাক্টৰ আছিলে আৰু জিম কৰাৰ ইনস্পিৰেশ্যন আহিছিলে মোৰ ৱালমেট বিশ্বজিৎ মহন্ত। বিশ্ব তই যদি চাই আছা লাইক এটা কৰিবি ভিডিঅ'টোত। চ' এতিয়া আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ জিমনেছিয়াম হল। এয়া হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ জিম হলৰ ভিতৰৰ দৃশ্য আৰু খুব ভাল লাগিছে আহি। আজি বহুত দিনৰ মূৰত জিম হলত সোমাইছোঁ আৰু সেই সময়ত যিখিনি সময়ত আমি জিম কৰিছিলোঁ ভাস্কৰ দাও বহুতখিনি আমাক ইনস্পায়াৰ কৰিছিলে। আৰু ভাস্কৰ দা আপুনি যদি চাই আছে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব। এয়া আমাৰ ল'ৰা একেবাৰে বাইচেপ চাইচেপ মাৰি উৎপাত আৰু ৰাজাৰ যিখিনি ফ্ৰেণ্ড সেইখিনি চাই ইয়াক যি কমেণ্ট দিব আছে কমেণ্ট কৰিব। ডাঙা আৰু ডাঙা। এইয়া দেখুৱাবলৈ অলপ বেছিকৈ মাৰিছে যাতে ছোৱালীকেইজনী অলপ গম পাইছে নহয় কি কয়। এয়া এবাৰ চিলিং মাৰচোন। চিলিংটো মাৰিম বাৰু। ৰাজা 20 বাৰ লাগে, 20 বাৰ। 2 3 4 5। এয়া আছিলে জিম হলৰ দৃশ্য আৰু বৰ্তমান আছোঁ এয়া ইনডোৰ হলৰ ফ্ৰণ্টত আৰু আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ জিঅ' কেণ্টিন, পপুলাৰলি নন এজ বিহাৰী কেণ্টিন। একাপ চাহ খাম আৰু নিজৰ যিখিনি কাম আছে সেইখিনি কৰি ঘৰলৈ উভতিম। আৰু 2 কাপ লাল চাহ। অ'কে। এতিয়া আমি জানিব বিচাৰিম ৰাজাৰ পৰা। ইয়াক লৈ আহিলোঁ ফুৰাবলৈ ইউনিভাৰ্চিটি। আৰু ৰাজা, তোমাক সুধিব বিচাৰিছোঁ কেনেকুৱা লাগিলে ইউনিভাৰ্চিটি আহি? একদম বঢ়িয়া। নষ্টালজিয়া হৈ পৰিছোঁ একদম। কি কওঁ আপোনাক, আকৌ যেন ইয়াত পঢ়োঁ, আকৌ যে জইন কৰোঁ তেনেকুৱা যেন লাগিছে। আগতেও মই আহিছোঁ, আগতকৈ বহুত ধুনীয়া হ'ল ইউনিভাৰ্চিটিখন। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ কথাই সঁচাই সুকীয়া। আহিলেই আকৌ যেন পঢ়িম, আকৌ ইয়াত জইন কৰিম এনেকুৱা যেন লাগে। এটা ৰমৰমীয়া ধুনীয়া পৰিৱেশ। চ' থেংক ইউ ৰাজা। ত' ৰাজাই এয়া তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ। আছোঁ বৰ্তমান এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ ফ্ৰণ্টত আৰু একচুৱেলি চাৰ্টিফিকেট উলিয়াবলগীয়া আছিলে। সেইখিনি কাম শেষ কৰি আমি যাব লাগিব পল্টন বজাৰলৈ। ৰাজাৰ তুমি যাবা নহয়? তো ইয়াৰ ট্ৰেইন টিকেট কৰিবলগীয়া আছে আৰু ব্লগটো চাগে তাতে শেষ কৰিম। চ' কিপ ৱাচিং।
ফাইনেলি আমি যাবলৈ ওলাইছোঁ পল্টন বজাৰ ৰাজা যাব চাগে সি আৰু বাই বাই ইউনিভাৰ্চিটি খুব Bye bye. ভাল লাগিলে আহি আৰু ৰাজা কি ক'বা লাষ্ট বাৰৰ কাৰণে আহক আপোনালোকে ইউনিভাৰ্চিটিখন আৰু জানেই সকলোৱে গুৱাহাটী ইউনিভাৰ্চিটি ওৱান অফ দ্য বেষ্ট ইউনিভাৰ্চিটি চাম চ' ভাল লাগিলে বহুত ভাল লাগিলে চ' ধন্যবাদ আপুনি এইটো আপোনাৰ লগত আজি আহিব পালোঁ আৰু এই চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নিজৰ বন্ধুসকলৰ লগত। চ' থেংক ইউ ফাইনেলি আছোঁ গুৱাহাটী ৰেলৱে ষ্টেচনত আৰু ইয়াক বিদায় দিবলৈ হ'ল ভাইটিক চ' ভাইটিক কি ক'বা তুমি চ' ভাল লাগিলে জাৰ্ণিটো বহুত ধুনীয়া লাগিলে ফাৰ্ষ্ট টাইম ইউটিউবত এনেকৈ আহিছোঁ হয়। আৰু মানুষদাৰ মোৰ দাদাৰ চেনেল চ' মোৰখিনি বন্ধুসকল সকলোকে কওঁ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব সকলোকে মাঘৰ বিহুৰ আগতীয়াকৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ হয় সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব তলত কমেণ্ট কৰি এণ্ড কিপ ছাপৰ্টিং থেংক ইউ